হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি মই ভ্লগ লৈ অহা নাই, এনেই কিছুমান অকণমান কথাৰ বাবে আহিলোঁ। আপোনালোকে চাগে কিছুমানে গম পাইছে, মই ছায়া ডেকাৰ লগত শেখৰখাইতি কমেডি ভিডিঅ' কৰিব ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ সৰুৰ পৰাই মানে হবি আছিলে এক্টিঙৰটো। এনেকুৱা মানে মই চান্স নাপালোঁ, সেইবাবে মোক ছায়াবাৰ লগত কৰি আছোঁ আৰু আজি মানে মোৰ প্ৰথম যিটো মই এক্টিং কৰিছোঁ, প্ৰথম ভিডিঅ'টো আহিছে। শেখৰখাইতি ঘৰ যায় বুলি অলপ আগত আপলোড দিছে ছায়া। আপোনালোকে যোনে চোৱা নাই ভিডিঅ'টো চাব বুলি আশা থাকিল আৰু ছাপৰ্ট কৰিব, ছায়া ডেকা চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ছায়াবাৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু লগতে মোৰ এটা চেনেল আছে বিনিতাজ্যোতিষমান বুলি, এতিয়া যোনটো চেনেলত মই কৈ আছোঁ, মোৰ চেনেলটো আশা কৰোঁ আপোনালোকে মৰম দিব আৰু অকণমান ছাপৰ্ট কৰিব, লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু লগতে ছায়া, তোমাকো বহুত ধন্যবাদ দেই। তুমি মোৰ মনৰ আশাটো পূৰণ কৰাৰ বাবে তোমাক মই কি বুলি ধন্যবাদ দিম ভাবিব পৰা নাই, সেইবাবে মোক তোমালৈ ধন্যবাদ আৰু তোমাক বহুত ধন্যবাদ। তুমি মোৰ সপোনটো একেবাৰে সৰু হিচাপে পূৰণ কৰিলেও মই দুটা মানুহৰ আগত যে অলপ হ'লে এক্টিং কৰিব পাৰিছোঁ, সেইটো মোৰ বাবে সদায় মনত থাকিব। তুমি কৰা উপকাৰৰ কথা মই কেতিয়াও নাপাহৰোঁ। গতিকে মোৰ চেনেলটোৰ জৰিয়তে তোমাক বহুত ধন্যবাদ। তো এইখিনিয়ে মোৰ ক'ব লগা আছিলে। মই এনেই মেছেজ হিচাপে আহিলোঁ আৰু অকণমান দুআষাৰ আপোনালোকৰ লগত কথা ক'লোঁ। তো যিসকলে ছায়া ডেকা চেনেলটো মানে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব দেই। বাই বাই।